অকণমান পানী দিলোঁ এতিয়া পানী কিনে বস্তুটো বইল কৰিবলৈ ভালকৈ সিজাই লওঁ বৰাই মোৰ আৰু দুটামান বস্তু দিব আছে সেইখিনি দেখাইছোঁ আপোনালোকক হোৱাৰ পিছত সেইখিনি কি কালাৰ উঠি আহিছে মই দেখাম অকণ বাকী আছে আৰু পানী দিয়া হৈছে দিব লাগিব আজি বনাম কঁঠালৰ চব্জি কঁঠাল কেনেকৈ বনাই চব্জিটো এক চাইডৰ পৰা ধুনীয়াকৈ দেখাম আপোনালোকে চাই যাব কঁঠালৰ চব্জি বনাম ইয়াত কি দিব লাগিব কি দিব লাগিব কি কৰি আছা তুমি মাইনু কি কৰি আছা হে অঁ পানী খাই আছা তোমাৰ খবৰ ভাল পানী খাইছে তোমাৰ খবৰ কেনেকুৱা ভাল বা আমি আজি কঁঠালৰ চব্জি বনাম দেই তুমি চাবা দেই কঁঠাল এতিয়া ধুনীয়াকৈ কাটিম বনাম ধুনীয়াকৈ দেখাই আছোঁ এই বন্ধু আজি কঁঠালৰ চব্জি বনাম বুলি আপোনালোকক দেখাই আছিলোঁ এই আলু আৰু কঁঠাল অকণমান বইল কৰি ল'ম বইল কৰি ৰাখি যাই কিনে ধুনীয়াকৈ মছলা দি বনাম কেনেকৈ বনাম কি কৰিম গোটেইখিনি আপোনালোকক দেখাম আপোনালোকে চাই থাকিলে হ'ল এয়া দিলোঁ তেল মিঠাতেল ইয়াৰ পিছত তেল গৰম হ'লে পিঁয়াজ দিম অলপ চাই থাকিব মই কেনেকৈ বনাওঁ তেল গৰম হৈছে আৰু লাহে লাহে পিঁয়াজ দিব পাৰি পিঁয়াজটো পূৰা মৰিব লাগিব লাহে লাহে পিঁয়াজটো ৰঙচুৱা হৈছে পিঁয়াজটো ৰঙা হ'ব লাগিব পিঁয়াজখিনি লাল হ'ল এতিয়া মছলা দিম এই আদা ৰহুন আৰু অকণমান দিব লাগিব যিহেতু চব্জিটো অলপ বেছি হ'ব এই জিৰা ধনিয়া শুকান জলকীয়া পেষ্ট দিলোঁ আৰু অকণমান দিওঁ ধুনীয়াকৈ ভাজিব লাগিব মছলা চেনটো আহিব লাগিব বনাই আছোঁ এতিয়া নিমখ দিম নিমখ দিলোঁ এতিয়া দিম হালধি পাউডাৰ এতিয়া আকৌ দিম ৰঙা জলকীয়া গুড়ি অকণমান মিট মছলা দিব লাগিব ধুনীয়াকৈ এতিয়া মিক্স কৰি পেলাই আহিব এতিয়া হ'ল ধুনীয়াকৈ ইয়াত চব্জি ঢালিম কঁঠালৰ চব্জি দিম দি আছোঁ এতিয়া বনাই আছোঁ
ধুনীয়াকৈ মছলা এনে মিক্স খুৱাইছোঁ। এতিয়া অকণমান টাইম ভাজিব লাগিব, ভাজি কিনে 10 মিনিট পানী দিব লাগিব। ধুনীয়াকৈ ভাজি আছোঁ এতিয়া কঁঠালৰ চব্জি। যদি সেইফালে চাব আৰু বহুত কিবা কিবি দিব আছে, বনাই আছোঁ। ধুনীয়াকৈ দেখাইছোঁ আপোনালোকক, চাই থাকিলে হয়। অকণমান পানী দিলোঁ, এতিয়া পানী দি কিনে বস্তুটো বইল কৰিব লাগে, ভালকৈ সিজাই লওঁ। হোৱাৰ আগমুহূৰ্তত আৰু দুটামান বস্তু দিব আছে, গোটেইখিনি দেখাই আছোঁ আপোনালোকক। হোৱাৰ পিছত কি কালাৰ উঠি আহে সেইটো মই দেখোঁ। অকণমান বাকী আছে আৰু সেইটো পানী দিয়া হৈছে, দিব লাগিব এতিয়া। মোৰ চব্জি, কঁঠালৰ চব্জি চব দিয়া হ'ল। এতিয়া বন্ধ কৰিম, হৈ গ'ল। গ্ৰেভি চব্জি হৈছে, বাকী খাই কিনে ক'ব আৰু কেনেকুৱা হৈছে।